হাই গাইছ নমস্কাৰ মোৰ মনজিৎ দিল্লী ব্লগলৈ আপোনালোক সকলোৱে স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু ময়ো ভালে আছোঁ আৰু মই আজি আছোঁ ডিব্ৰুগড় বগীবিল আই থানত আৰু আই থানৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাম আপোনালোকে চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ আহক মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ আৰু এইফালে মোৰ আগে মোৰ পাটনাকেইটা গৈ আছে আৰু মই পিছে পিছে গৈ আছোঁ আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক এতিয়া দেখুৱাম ব্লগ সকলোৱে লগতে সোমাই যাওঁ আৰু এইফালে মোৰ লগৰকেইটা আগে গৈ আছে আৰু মই পিছে পিছে গৈ আছোঁ আপোনালোকে চাই থাকক আৰু এইফালে ভক্তবিলাক কিছুমান পূজা কৰি ওলাই আহিছে আৰু আমি এতিয়া গৈছোঁ আৰু মানুহ বহুতো আজি আহিছে গাইছ এইফালেদি চাওক ভক্তবিলাক কেনেকৈ ইমান মানুহ আৰু মানুহ বগীবিল আই থানত আপোনালোকে সকলোৱে চাওক কিমান মানুহ আজি আহিছে আজি আৰু দেওবাৰ হোৱাৰ বাবে মানুহ এনেকৈ ইমানে ভক্তবিলাক আহিছে মুঠতে আৰু এইফালে গোটেই মানুহ চাওক আপোনালোকে অকণমান আৰু ভিতৰলৈ যাবলৈতো ঠায়ে নাই চাকি জ্বলাবলৈ এইফালে গছৰ তলতে জ্বলাইছে মুখত আৰু এইফালে মোৰ বন্ধুকেইটা কথা পাতি আছে আৰু এইফালেদি এপাক আপোনালোকে দেখুৱাইছোঁ সকলোকে চাওক গোটেই ফুল মুভমেণ্টটো আৰু এইফালেদি আছে গোটেই হাজাৰ চাকি গছৰ তলত আপোনালোকে চাওক কিমান চাকি নধৰা হৈ গৈছে আৰু ভিতৰলৈ যাবলৈ হ'লে এইফালেদি ৰাইট চাইডে লাইন লাগি আছে মানুহবিলাক গাইছ এতিয়া ধুনীয়াকৈ পিকনিক প্লেচলৈ যাওঁ এতিয়া পূজা চূজা কৰা ইয়াত হৈ গ'ল আৰু আমি এতিয়া পিকনিক প্লেচলৈ যাম লগৰকেইটাৰ লগত আৰু এতিয়া লগৰকেইটা ওলাই আহিছেনে তাকে বিচাৰি ফুৰিছোঁ আৰু এতিয়া লগৰকেইটাৰ লগত ওলাই যাম আৰু গাইছ এতিয়া যাবলৈ ওলাই আছোঁ ব্ৰহ্মপুত্ৰ কিনাৰত পিকনিক প্লেচত আপোনালোকৰ পিকনিক প্লেচখন অকণমান দেখুৱাম গাইছ এতিয়া মন্দিৰৰ পৰা ওলাইছোঁ পিকনিক প্লেচলৈ আৰু এতিয়া ব্ৰহ্মপুত্ৰ কিনাৰলৈ গৈ আছোঁ আমি লগৰকেইটাৰ লগত আৰু মানুহ আহি আছে চাওকচোন মানুহ আহি আছে গৈ আছে মন্দিৰ আৰু এতিয়া আমি মন্দিৰৰ বাহিৰলৈ ওলাইছোঁ এতিয়া ব্ৰহ্মপুত্ৰ পাৰলৈ যাম গাইছ এতিয়া আহি গ'লোঁ ব্ৰহ্মপুত্ৰ পাৰলৈ আৰু ব্ৰহ্মপুত্ৰ পাৰখন চাওক ইমান ধুনীয়া আৰু এইফালে গোটেই মানুহ আছে ফটো মাৰত কিছুমান ব্যস্ত হৈ আছে বন্ধু বান্ধৱীসকল চাওক বনভোজস্থলী কেনেকৈ মানুহে পূৰা ভৰি পৰিছে গোটেই বনভোজস্থলী মানুহ পূৰা হাজাৰ মানুহ আৰু গাড়ী কিমান চাব গোটেই চবফালে মানুহ আৰু গাড়ী আৰু মানুহ সকলোৱে ফূৰ্তি কৰিছে পিকনিক প্লেচত আৰু গাইছ চাওক পিকনিক প্লেচতে বজাৰ বহিছে যাতে পিকনিক প্লেচতে অহা মানুহবিলাকৰ যাতে বজাৰ কৰিবলৈ অসুবিধা নহয় সেইকাৰণে ইয়াতে বজাৰ বহিছে ভালেই হৈছে সকলোৱে চব্জি নানিলেও ইয়াতে পোৱা যায় চববিলাক চব্জি আৰু গাইছ ভিডিঅ'টো দীঘলীয়া নকৰোঁ আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আৰু অন্য এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই